Hi guys, welcome back to Riyan TV. আজি ভিডিওটো হ'ব বহুতে ইম্পৰ্টেন্ট। আমি সকলোৱে ভাবি থাকো এটা মাছ গেইনাৰ কেটা খাব লাগিব। এটা মাছ গেইনাৰ খালে মোৰ মাসলস আহি যাবনে? কেটা টেমা খাব লাগিব। এনেধৰণৰ বহুত প্ৰশ্ন আমি জিমত শুনো। মাছ গেইনাৰ খাম, এটা টেমা খাম, দুটা টেমা খাম, 3 মাহত ফুলিবনে বডি? এটো ভাল নে হেতু ভাল নে? এনেধৰণৰ বহুত ধৰণৰ প্ৰশ্ন মোৰ মানে মেসেজত আহি ভৰ্তি হৈ গৈছে। তাৰে আজি আপোনাৰ কনফিউজনটো ক্লিয়াৰ কৰিম। বিৰাট চমু ভিডিও হ'ব, জাস্ট বেসিক্সটো ওপৰত কথা পাতিম। সো কথা হ'ল যে মাছ গেইনাৰটো কম্পোজিশনটো কি হেতু চাব লাগিব। মাছ গেইনাৰবোৰ মেইনলি কম্পোজিশনটো ম্যাক্সিমাম এমাউন্ট যদি ক্যালোৰিজবোৰ আহে ক'ৰ পৰা আহে, কাৰ্বোহাইড্ৰেট সোৰ্স। আৰু তাৰো প্ৰাধান্য কাৰ্বোহাইড্ৰেট যোনটো সিম্পল কাৰ্বোহাইড্ৰেট আগতে মই ডিসকাস কৰিছো সুগাৰ ফৰ্মটোত বেছি থাকে। আৰু তাৰ পিছত আহিলে আপোনাৰ ফেটস থাকিব। আৰু লাষ্টত থাকিব প্ৰটিন এমাউন্ট। সো মাছ গেইনাৰটো যদি আপুনি চাই ফাৰ্ষ্টত থাকিল কাৰ্বোহাইড্ৰেট, তাৰপিছত থাকিল ফেটস আৰু লাষ্টত লেস এমাউন্ট অফ প্ৰটিন। সো এজন ক্ষীণ ব্যক্তি যোনজন মানে হাৰ্ট গেইনাৰ বুলি যাক কোৱা হয়, তেওঁৰ মাসলস গেইন কৰিবলৈ বুলি কথা নকওঁ মই ইয়াত, ওয়েট গেইন কৰিবলৈ প্ৰবলেম হয়। কাৰণ ওয়েট গেইনত ক'লে ভাল হ'ব, কাৰণ তাত ফেটস আৰু মাসলস দুইটা গেইন হয়। আৰু মাসলস গেইন বুলি যদি কওঁ, তাত অকল মাসলস গেইন হয়, যোনটো আপুনি মাছ গেইনাৰে খাওক নাখাওক কিয়, ৱে প্ৰটিন নাখাওক কিয়, সেইটো অকল খোৱাৰ লগত কথা নহয়। সেইটো আপুনি ৱৰ্কআউট কেনেকুৱা কৰিছে, আপুনি ৰেষ্টত আছে নাই, সব মেটাৰ কৰিব। যদি আপুনি মাসলস গেইন কৰিবলৈ খোজে পিওৰলি। আৰু যদি আপুনি মাছ গেইন কৰিবলৈ খোজে, ওভাৰঅল যোনটো আপোনাৰ ফেটসো আহিব পাৰে, ৱাটাৰ ৱেইটো আহিব পাৰে, আৰু আপোনাৰ যদি চাই তাতে মাসলসো আহিব বিচাৰিছে, তেতিয়াহ'লে আপুনি ওভাৰঅল ক্যালোৰিজ কনজাম্পশনটো হাই কৰিব লাগিব, যেটো আপোনাৰ ডেইলি ক্যালোৰিক ইনটেক। ডেইলি ক্যালোৰিক ইনটেকটোৰ ওপৰত মই গুৰুত্ব কেলে দিওঁ, কাৰণ ডেইলি ক্যালোৰিক ইনটেকটো যদি আমি গম পাই যাওঁ পাৰ ডে কিমান লাগিব, তেতিয়া আমাৰ ক্যালকুলেশন কৰিবলৈ সুবিধা হ'ব। আৰু উইদাউট ক্যালকুলেশন ইনে জাহা তাহা যদি আমি খাই থাকো, তেতিয়া কি হ'ব, তেতিয়া আমাৰ মানে কি হয়, কোনোবা টাইমত বাঢ়িব, কোনোবা টাইমত কমিব। কাৰণ আমি গম নাপাওঁ যে আমাৰ ডেইলি যিমানটো লাগি আছে আমি কোনোবা সময়ত ফুলফিল কৰিছো, কোনোবা সময়ত ফুলফিল কৰা নাই। সো একদিন সময় লওক, ডেইলি ক্যালোৰিক ইনটেকটো ওলাই লওক, যোনটো মই আগতেও এটা ভিডিও বনাই গৈছো। বিৰাটে সহজ সৰল এটা নিয়ম আছে, সেইটো কৰি ল'লে আপুনি গম পাব যে মোৰ 2500 ক্যালোৰি ডেইলি লাগে। সো 2500 ক্যালোৰিৰ পৰা আপুনি ইনক্ৰিজ কৰিব 500 ক্যালোৰি, 3000 ক্যালোৰি লৈ থাকিলে আপোনাৰ কি হ'ব, ওয়েটটো গেইন হৈ থাকিব। ঠিক তেনেদৰে মাছ গেইনাৰ কথা লওঁ, এটা মাছ গেইনাৰ বা দুটা মাছ গেইনাৰ আপোনাৰ ওয়েট গেইন কৰাত সহায় নকৰিব বা কৰিব। সেইটো কেনেকৈ হ'ল, আপুনি সেই ডেইলি ক্যালোৰিক ইনটেকটো কৰি থাকিব। ডেইলি ক্যালোৰিক ইনটেকটো যদি মই এটা সহজ কথাত কওঁ, 2000 ক্যালোৰি আপোনাক লাগিলে, তাৰ ভিতৰত আপুনি ভাত চাত অনেক বস্তু দি খাই পেলাই 1700, 1600, 1500 মান কৰিলে, এতিয়া যোনটো গেপ থাকি গ'ল ন, 2000 লে গেপ থাকি গ'ল, সেইটো কাৰণে কি কৰিব, আপুনি মাছ গেইনাৰ খালে, কিবা খালে। সো মাছ গেইনাৰটোত আপোনাৰ লিখা থাকে লেভেলত, মাছ গেইনাৰ লেভেলত লিখা আছে যে পাৰ স্কুপ 300 ক্যালোৰি। সো আপুনি গম পাই গ'ল যে মোৰ বাকি আছে ইমান 300 ক্যালোৰি বাকি আছিলে, সো 1 স্কুপ খালো। মোৰ 600 ক্যালোৰি বাকি আছিলে, মই 2 স্কুপ খালো বেলেগ সময়ত। সো আপোনাৰ ক্যালোৰিটো মেইনটেইন হৈ থাকিলে, সেইটো কাৰণে মাছ গেইনাৰটো আপোনাৰ কাম আছে। কিন্তু আপুনি যদি কয় যে মই এটা মাছ গেইনাৰ খালে আহিম, দুটা মাছ গেইনাৰ খালে আহিব, সেইবোৰ কনসেপ্টৰ পৰা একদম আপুনি আঁতৰি আহক। এতিয়া যোনটো ডেইলি ক্যালোৰিক ইনটেক, সেইটোৰ ওপৰত মাথা মাৰক, তেতিয়া আপোনাৰ কি হ'ব, আপোনাৰ ওয়েট গেইন হ'ব। আৰু মই এইটো নকওঁ যে আপোনাৰ সেইটো অকল মাসলছত আহিব, কাৰণ মাসলছৰ কাৰণে বহুত কথা আছে। তাত আপোনাৰ কিমান ৰেষ্টত আছে, আপুনি কেনেকুৱা ধৰণৰ ৱৰ্কআউট পেটাৰ্ন কৰিছে, আৰু লগতে আপুনি তাৰ বাহিৰেও কেনেকুৱা ধৰণৰ সাপ্লিমেন্ট ইউজ কৰিছে, বা আপোনাৰ ডেইলি ফুড, সেইখিনি বহুত কথা থাকিব মাসলছ গেইনত। কিন্তু মাছ গেইনত ফেট, ৱাটাৰ সব আহিবৰ কাৰণে ইমান মেটাৰ নকৰে। খাইছে, ওয়েট মাৰিছে, ওয়েট গেইন হৈ আছে। সো এইবোৰ সৰু সৰু কথা লৈ পেলাই ৰিয়ান টিভি আহিছে আপোনালোকৰ ওচৰত। ভাল পালে ভিডিওটো লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, কাৰণ মই এনেকুৱা ধৰণৰ সৰু সৰু টপিক, বিজ্ঞান ভিত্তিক যোনটো সত্য, সেইটোৰ ওপৰত ডিসকাস কৰিম। এনে কিছুমান আংকু ফাংকু কথা কৈ পেলাই টাইম ৱেষ্ট কৰিবলৈ মোৰো টাইম নাই, আৰু আপোনাৰো চাবলৈ টাইম নাই। চাই থাকিবলৈ নাপাহৰিব ৰিয়ান টিভি। সজাগ অসম, সজাগ ফিটনেছ, জয় আই অসম।